बाक्सा जिल्लानि तामुलपुर थाना सिंनि दारखुसियाव सासे सुबुंखौ गोमोथाव थासारियाव गोदोनायाव दौलें लागायनानै थैनाय थासारियाव मोननाय जादों। थैनानै थानाय 22 बोसोरनि सुबुंखौ मरिगावनि होनना मिथिनो हानाय जादों। थैनाय सुबुङा मिस्ट्रिनि हाबा मावोमोन। दारखुसिनि फाइखिनि साख्रि मावनाय गंसे न'खराव माबायदि बे सुबुङा थैफैखो बेखौ मिथिनो हानाय जायाखै। थैनाय सुबुंनि गोथै सह'खौ उनाव तामुलपुर थानानि पुलिसा थानायाव लानानै थाङो। पुलिसनि नायबिजिरनायावसो थार बाथ्राया सोराङाव फैगोन। ৰাতিপুৱা উঠিখিনিয়ে দেখা পাইছোঁ। আমাৰ সৰু মাইনাই মানে ফাৰ্ষ্টত উঠি পেলাই আহি পেলাই চাইছে আৰু মানুহটো থিয় হৈ আছে বুলি মাইনা ভয় কৰি পেলাই আৰু ঘৰত সোমাই গৈছে। মোক যাই পেলাই কৈছে আৰু মাই কোনোবা মানুহ আছে। মই কৈছোঁ কোনোবা আহি ইমান ৰাতিপুৱা তাৰপিছত মই যাই পেলাই চাওঁতেতো মানুহটো ৰচিদটো দেখা পালোঁ। মইতো একদম ভয় লাগি গ'ল। দাউৰা দাউৰি কৰি পেলাই মই ওচৰৰ মানুহকেইটাক মাতি আনিছোঁ আৰু মই দাৰকুচি মজবুজে বজাৰ ওচৰত আজি আমি গম পালোঁ মানে ৰাতিপুৱা গম পালোঁ আমি আমাৰ দাৰকুচিবাসীয়েও আমাক ক'লাক মানে মানুহ এজন কিবা হেঙিং হৈ আছে। আমি এতিয়া আমি চাই গম পালোঁ মানে মৰিগাঁৱৰ মানুহ কেনেকুৱা আহি এনেকুৱা হ'ল। তেখেতে আৰ্মি চাকৰি কৰে আৰু ঘৈণাক আছে আৰু ছোৱালী দুটা আছে। এতিয়া ৰাতি কিবা ঘটনা তাৰমানে আনআইডেণ্টিফাই অচিনাক্ত যুৱকটো তাৰমানে ইয়াতে আমি হেংগিং অৱস্থাত দেখা পাওঁ। बाक्सानिफ्राय दीपक कुमार पाठकनि रिपर्ट समनि रादाब।